এইবাৰ প্ৰমাণিত হ'ব বা আমি মানে এইবাৰ যথেষ্ট মানে আমি দেখা পাইছো মই শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি যেতিয়া উদ্ধাৰ যাওঁ যিটো গেদাৰিং দেখি আছো যিটো পাব্লিকৰ যিটো ইন্টাৰেষ্ট দেখা পাই আছো যিটো পাব্লিক বিলাকৰ যিটো অপিনিয়ন পাই আছো তেখেতসকলে যি ধৰণে মানে এটা পৰিৱৰ্তন আনিব লাগে চৰকাৰক চেঞ্জ কৰিব লাগে যিখিনি কথা কৈ আছে সেইখিনি চাই মই খাটাংকে ক'ব বিচাৰিছো আপোনালোকৰ সন্মুখত যে আজি ইলেকশ্যন যদি হৈ যায় অহা এক মাহৰ ভিতৰত হয়তো আমি খবৰ পাই যাম ডেট পাই যাম যে নিশ্চিতভাৱে ইউপিপিএল দলে আমাৰ এইবাৰ চৰকাৰ গঠন কৰিবই আৰু মই বিশেষকৈ আজি আপোনালোকক ক'ব বিচাৰিছো যে আজি কিয় আমি জিলন বসুমতাৰী ডাঙৰীয়াক কিয় ভোট দিম কিয় ইউপিপিএলক ভোট দিম কিয় ইউপিপিএলক জিকাম আপোনালোকক মই স্পষ্টকৈ ক'ব বিচাৰিছো যে এইবাৰ ইউপিপিএলৰ অবিহনে কোনো ৰাস্তাই নাই একচুৱেলি কিয় ৰাস্তা নাই মই আপোনালোকক কৈ আছো যে এই যোৱা 17 বছৰে যিখন ৰাজনৈতিক দলে আমাক চলাই আনিলে যিখন ৰাজনৈতিক দলে চৰকাৰ চলাই আনিলে সেই ৰাজনৈতিক দলৰ আজি অৱস্থা বহুতেই বেয়া আৰু তাৰ অল্টাৰনেটিভ হিচাপত বেলেগে কোনে লিড কৰিব কোনে চৰকাৰ গঠন কৰিব সেইটো অল্টাৰনেটিভ হিচাপত কোনো দল সংগঠন বা কোনো ৰাজনৈতিক দল নাই আজি তাৰিখত বিটিছি অকল এটাই আছে সেইটো হ'ল ইউপিপিএল দল আৰু সেইটোৰ প্ৰমাণ সহকাৰে আপোনালোকৰ সন্মুখত মই দাঙি ধৰিব বিচাৰিছো যে আপোনালোকে যদি চাই যে প্ৰথমবাৰ যেতিয়া 2005 চনত বিটিসি ইলেকশ্যন হৈছিল 40খন আসন আছিল আমাৰ বিটিসিত আমাৰ 40খন আসনত বিপিএফে জিকিছিলে 39খন 39 ইমান বৃহৎ জনসংখ্যাৰ মানে নাম্বাৰৰ তেখেতসকলে মেজৰিটি সিঙ্গল মেজৰিটি চৰকাৰ গঠন কৰিলে সবে ভাবিছে যে আমাৰ বিপিএফ চৰকাৰ যদি ভাল কাম হ'ব সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰিব সেইটো আশালৈ তেখেতসকলক জিকাইছে আৰু সেইটো সময়ত সেই বিপিএফৰ ঢৌ আছিল কিন্তু যদি আমি পৰ্যায়ক্ৰমে চাওঁ দ্বিতীয়বাৰ যেতিয়া ইলেকশ্যন হ'ল 2010 চনত তেখেতসকলৰ যদি ভাল চৰকাৰ হ'লহেঁতেন সেই যিটো এটা ইহঁতে হেৰাইছিল 40টা 39টা পাইছিল ইহঁতে 2010ত সেইটো ৰিকভাৰ কৰিব পাৰিলে হয় যে আমি এটা সিট হেৰাইছো সেইটোকো আমি ৰিকভাৰ কৰিম 40টা মানে 40টাতে জিকিম এনেকা কাম কৰিম আমি কিয় তেখেতসকলৰ ওচৰত ফান্ড আহিছে টকা পইচা আহিছে সব ধৰণৰ আঁচনি ইহঁতৰ থ্ৰু দি গাঁৱত ইমপ্লিমেণ্ট হয় তো সব ক্ষমতা ইহঁতৰ হাতত ফান্ড ইহঁতৰ হাতত স্কিম আঁচনি ইহঁতৰ হাতত তো ভাল কাম যেতিয়া কৰিব নিশ্চয় সেইটো ৰিকভাৰ কৰিব পাৰিলে হয় কিন্তু তাৰ উল্টা চেহেৰাহে দেখা পালো 2010 চনত কি হ'ল সেই যিটো 40টা সিটৰ ভিতৰত ইহঁতে কেইটা পালে 29টাহে পালে 29 তাৰ মানে কি হ'ল 2005 চনত ইহঁতে 39টা 2010 চনত 29টা কেইটা কমিল 10টা কমি গ'ল এইটো মানে কি প্ৰমাণ কৰে তাৰ মানে আপোনালোকে ৰাইজৰ সন্মুখত যি কথা দিছে যিখিনি আপোনালোকে ৰাইজৰ সন্মুখত যিখিনি তেখেতসকলক আপোনালোকে কিবা এটা মানে তেখেতসকলক কৈছে যে এইটো কাম কৰি দিম সেইবিলাক আপোনালোকে কৰা নাই পাব্লিকক ঠগিছে আপোনালোকে সেইকাৰণে কমি আহিল আৰু সবতকে লেটেষ্ট যিটো 2015 চনত আমি যিটো ইলেকশ্যন দিলো বা আমি ভোট দিলো 2015 চন যেটো হৈ গল বিটিসি ইলেকশ্যন তৃতীয়বাৰৰ কাৰণে তাত আকৌ কি হ'ল 40টা সিটৰ ভিতৰত কেইটা পালে 19টা পালে তাৰ মানে আকৌ কি হ'ল আকৌ 10টা কমি গ'ল নে নাই 40টাৰ পৰা প্ৰথমত 10টা তাৰ পিছত আকৌ 2005 চনত 10টা তাৰ মানে কি প্ৰমাণ হৈছে যে তাৰ মানে আপোনালোকে পাব্লিকক কন্টিনিউ ঠগি আছে কন্টিনিউ আপোনালোকে পাব্লিকক ডিপ্ৰাইভ কৰি আহিছে বঞ্চিত কৰি আহিছে সেই কাৰণে আপোনালোকৰ ভোটটো পৰ্যায়ক্ৰমে কি হৈছে কমি আহিছে 10টা কি কমি আহিছে তো ট্ৰাইজ আপোনালোকে চিন্তা কৰক 2010 চনত 10টা কমিছে 2015 চনত 10টা কমিছে এবাৰো যদি 2020 যদি 10টা কমি যায় কেইটা থাকিব বিপিএফৰ 9টা হে থাকিব এক স্পষ্ট হিসাব আৰু 9টা না থাকিব পাৰে আমাৰ সোমনাথ দাই কৈ আছে সেই কাৰণে আপোনালোকে স্পষ্ট হৈ থাকক যে এইবাৰ কোনো পৰ্যায় বিপিএফে কোনো পৰ্যায় ইয়াৰ চৰকাৰ গঠন কৰিব নোৱাৰে তো এতিয়া বিপিএফৰ যদি কমি আহিল তেখেতসকলে যদি চৰকাৰ গঠন কৰিব নোৱাৰে আৰু এটা কথা কৈও দিছো মই এই সময়ত আৰু এটা বিশেষ প্ৰেছাৰ আছে বিপিএফৰ ওপৰত পুৰা মানে তেখেতসকলৰ ওপৰত এটা ডাঙৰ এটা মানে সমস্যা আহি পৰিছে মানে তেখেতসকলৰ একচুয়ালি ভয়হে ঘুমাইছে
যোৱাকালি বা পুৰকিৰ নিউজ যদি আপোনালোকে চাই বিপিএফৰ চিফ হাগ্ৰামা মহিলাৰে ক'বলৈ বাধ্য হৈ গৈছে যে বিজেপিয়ে মোৰ ওপৰত অত্যাচাৰ চলাইছে বুলি কৈছে আপোনালোকে যদি সোশ্যাল মিডিয়াত চাই নিউজ পেপাৰ যদি চাই কি হৈছে আপোনালোকেতো মিত্ৰজৰ এলায়েন্স চৰকাৰ হয়নে নাই একেলগত চৰকাৰ গঠন কৰিছে তিনিটা বিপিএফৰ মন্ত্ৰী তেখেতসকলে আমাৰ ষ্টেটত আছে তাৰমানে ষ্টেটকো চলাই আছে ইহঁতে বিপিএফে না বিজেপিক লগত লৈ কিন্তু আজিৰ দিনত তেখেতসকলে ক'ব লগা হৈ আছে যে বিজেপিয়ে হেনো আমাৰ ওপৰত অত্যাচাৰ চলাইছে মই ঘৰৰ পৰা ওলালে মোক কোভিড পজিটিভ ধৰি ভিতৰত সোমাই গ'ল ইমান এনেকা ধৰণৰ কথা মানে এতিয়া ক'ব লগা হৈ আছে আপোনালোকে চিন্তা কৰক তেনেহ'লে মুৰব্বীৰ কি অৱস্থা আজিৰ তাৰিখত সেইটো আপোনালোকে স্পষ্ট হৈ যাওক কিয় এই অৱস্থা হ'ব লগা হ'ল কাৰণ তেখেতে পাব্লিকৰ লগত সম্পৰ্ক ৰখা নাই পাব্লিকক ঠগি আহিছে সেইকাৰণে আমি জানো যে ওপৰৱালাও আছে তেখেতেও বিচাৰ কৰে আৰু এইবাৰ কিন্তু তেখেতৰ বিচাৰ এইটো মই খাটাম সেইকাৰণে তেখেতৰ ওপৰত এনেকুৱা প্ৰেছাৰ পৰিছে সেইকাৰণে আজি এই অৱস্থাত আমাৰ হাগ্ৰামা মহিলাৰী এই অৱস্থাত আহিব লগা হৈ গ'ল আৰু সেইকাৰণে মই কৈছোঁ যে যদি বিপিএফ এতিয়া নামি আহিল এতিয়া যদি বিপিএফে চৰকাৰ গঠন কৰিব নোৱাৰিব তেনেহ'লে কোনে গঠন কৰিব পাৰিব সেইটো হিচাপটো স্পষ্ট এই হিচাপটো যদি আপোনালোকে চাই 2015 চনত আপনার কি কয় 7খন আসন জিকিছিলে 7খন সিটত তেখেতসকলে জয়যুক্ত হৈছিলে আৰু যদি চাও হে সময়ত অনাবড় আছে জেৰা সৰণিয়া তেখেতসকলে 7খনত জিকিছিলে এআইইউডিএফ সাগে 4খনত জিকিছিলে তো সবতকে বেছি কোনে জিকিছিলে বিপিএফৰ বাদ দি আমাৰ এই অনাবড় যেটো এতিয়া জিএসপি কোৱা হয় সেই সময়ত পিসিডিআর আছিল যেটো আমি এতিয়া ইউপিপিএল কম তো এই ইউপিপিএল আৰু আমাৰ এই জিএসপি এইবিলাক যিবিলাক প্ৰতিনিধি জিকি গৈছিল তেখেতসকলৰ বহুত ডাঙৰ এটা মানে দায়িত্ব আছে এই দায়িত্বটো কি বিৰোধী হিচাপে অপজিশন হিচাপে যেহেতু আমি জানো যে এটা ডেমোক্ৰেটিক কান্ট্রিত এটা ডেমোক্ৰেটিক দেশত স্ট্রং অপজিশন থাকাটো বহুত দৰকাৰ কাৰণ যিয়ে সরকার গঠন কৰিব স্ট্রং যদি এটা বিৰোধী দল থাকে তেনে সরকার যদি কিবা ভুল কৰে পাব্লিকৰ কাৰণে যদি কাম নকৰে এই অপজিশন দল বিলাকে পুৰা সিয়ৰ বাখৰ কৰিব সরকারক ধৰিব যে আপোনালোকে কিয় কাম কৰা নাই কিয় এইবিলাক দুৰ্নীতি কৰি আছে তেখেতসকলে স্ট্রংলি ধৰিব সেই সরকারক কিন্তু কমজোর যদি আমার বিৰোধী দল যদি কমজোর হয় তেনলে সরকারে সেইবিলাকক পাত্তা নিদিয়ে যি ইচ্ছা হেতুকেই কৰে আৰু সেই কাৰণে আমাৰ স্ট্রং বিৰোধী থাকাটো দৰকাৰ আৰু এই ৰলটো আমাৰ বিশেষকে পিসিডিআর বা এতিয়া দল ইউপিপিএল আৰু সেই আমাৰ অনাগড় এতিয়া জিএসপি ভালকে সেই ৰলটো প্লে কৰাৰ দৰকাৰ আছিল সেই বহুত ডাঙৰ দায়িত্ব আছিল পাব্লিকৰ মাজত কিন্তু আজি কি কৰিলে সেই দুটা দলৰ ভিতৰত এটা দলে গাদ্দাৰী কৰিলে পাব্লিকৰ লগত বিশ্বাসঘাতকতা কৰিলে আৰু হেতু বেলেগ দল নহয় হেতু হল অনাবড় দল যেটো আজি তাৰিখত জিএসপি কি বিশ্বাসঘাতকতা কৰিলে মানুহে তেখেতসকলক জিকাইছে অনাবড় হিচাপত কিন্তু আমাৰ যেতিয়া সরকার গঠন হৈ গল বিপিএফ নেতৃত্ব সরকার তেতিয়া তাতে গৈ আমাৰ বিপিএফৰ ধমকিত তেখেতসকলৰ প্ৰলোভনত তেখেতসকলে কি কৰিলে শিৰোনত কৰিলে সাৰেন্ডাৰ কৰি দিলে বিপিএফৰ সন্মুখত কি কৰিলে দল হলনি কৰি দিলে কি কৰিলে বিপিএফ দলক জয়েন কৰিলে তেখেতসকলে তো কি বুজায় এইটোৱে বিশেষকে যদি আমি চাও উদাহৰণস্বৰূপে আমাৰ শ্ৰীৰামপুৰ সমষ্টিত অনাবড় হিচাপত কোনে জিকিছিল আব্দুল খালেক আমাৰ ওচৰৰ সমষ্টি শ্ৰীৰামপুৰ আব্দুল খালেক জিকিছিল অনাবড়ৰ মানে নেতৃত্বত হেতু প্ল্যাটফর্মত কিন্তু কি কৰিলে যেতিয়া তেখেতে আমাৰ বিপিএফ সরকার হৈ গল তেখেতে এইখন এৰি ডাইরেক্ট বিপিএফত জয়েন কৰিলে বিপিএফক যোগদান কৰিলে আৰু আজি বিপিএফৰ টিকেট লৈ শ্ৰীৰামপুৰৰ পৰা খেলি আছে তাৰ মানে কি কৰি আছে ইহঁতে বিশ্বাসঘাতকতা কৰিছে আৰু সেই কাৰণে পাব্লিকৰ যেটো এটা বিশ্বাস আছিল যে হয় অনাবড় বা জিএসপি থ্ৰুদি কিবা যদি আমাৰ কাৰণে সম্ভৱ হ'ব নেকি বিশেষকে বড় জনগোষ্ঠীৰ বাহিৰৰ মানুহ ৰাভা হকমান হৈ গল সেইবিলাক খালি আমাক লৈ খেলিহে আছে আমাৰ মানে অনুভূতি আমাৰ ইমোশনক লৈ আমাৰ যেটো তেখেতসকলৰ ওপৰত বিশ্বাস আছিল সেইটোক লৈ তেখেতসকলে মেমতালি কৰি আছে আমাৰ লগত খেলি আছে বিশ্বাসঘাতকতা কৰিছে কিন্তু এটা দলে থাকিল সেইটো হল পিসিডিআর যিয়ে বিপিএফৰ ওচৰত সাৰেন্ডাৰ হোৱা নাই যিয়ে বিপিএফৰ ওচৰত হিৰোনত কৰা নাই সেইটো হল পিসিডিআর দল তাৰ ভিতৰত আমাৰ জিৰণ বসমতাৰী ডাঙৰীয়া এজন যিজন কেতিয়াও সাৰেন্ডাৰ কৰা নাই আমাৰ বিপিএফ সন্মুখত সেই কাৰণে সবেই গম পাইছে আজি যে এটাই দল আছে যে কার ওচৰত হিৰোনত নকৰে যাৰ ইয়ে কার ওচৰত সাৰেন্ডাৰ নকৰে সেইটো হল পিসিডিআর আজিৰ তাৰিখত সেইটো দল হল ইউপিপিএল আৰু সেই একমাত্ৰ দলে আছে যিয়ে আজি সরকার গঠন কৰিব পাৰিব বা সেই এলিজিবিলিটি আছে বা সেই শক্তিটো আছে আৰু সেই মৰ্মে পাব্লিকে সেইখিনি কথা বুজি পায় আজিৰ দিনত যদি আমি চাও শ্ৰীৰামপুৰৰ পৰা আৰম্ভ কৰি 5 নৈ লৈকে একদম হেখলৈকে একদম
পৰিৱৰ্তনৰ ঢৌ উঠিছে আৰু ডেইলি আমি যদি সোশ্যাল মিডিয়া চাওঁ ডেইলি হেজাৰ জইনিং হৈ আছে UPPL আৰু মই সেই মৰ্মে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোকে এইখিনি কথা বুজি পাইছে আৰু সেই কাৰণে আজি ধৰক ইমান ডাঙৰ জনসংখ্যাত আপোনালোকে আজি আমাৰ এই জমদুৱাৰ সমষ্টিত জিৰণ বসুমতাৰী ডাঙৰীয়াক সহায় কৰিবলৈ সাপোর্ট দিবলৈ জিকাবলৈ আপোনালোকে ওলাই আহিছে আৰু মই বিশেষকৈ এইটোৱে ক'ব বিচাৰিছোঁ যে আগৰবাৰ হয়তো আমাৰ জিৰণ বসুমতাৰী ডাঙৰীয়া ইয়াৰ পৰা জিকি গৈছিল সেইটো মই স্পষ্ট কৰি দিব বিচাৰিছোঁ কিন্তু তেখেত জিকিলেও চৰকাৰ কিন্তু গঠন কৰিছিলে BPF-এ আৰু সেই হিচাপে ইয়াত যিমান ডেভেলপমেন্টাল কাম হ'ব লাগে যিমান উন্নতিমূলক কাম হ'ব লাগে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি ঘৰৰ পৰা আৰম্ভ কৰি যিমান সা সুবিধা চৰকাৰৰ আঁচনি সব কামৰ কাৰণে কোনে দায়ী আছিল BCDC চেয়াৰমেন বা মেম্বাৰ বা TCLCC চেয়াৰমেন বা মেম্বাৰ সেইবিলাক দায়ী আছিলে আৰু সেইবিলাকক কোনে বাছনি কৰিলে BPF-এ বাছনি কৰিলে এখেতক কোনো চান্সেই নিদিলে যে BCDC চেয়াৰমেন বা মেম্বাৰ বাছনি কৰিব সব BPF-এ বাছনি কৰিলে আৰু তেখেতসকলে বাছনি কৰাৰ কাৰণে আমি এতিয়াও চাই আছো এতিয়াও ঘুমালো ৰাস্তাটো আজিলৈকে সেই কামবিলাক হোৱা নাই ৰাস্তাৰ কামবিলাক হোৱা নাই আঁচনিবিলাকৰ পৰা আমি বঞ্চিত হৈ আহিছো জব কাৰ্ডৰ সুবিধাৰ পৰা বঞ্চিত হৈ আহিছো আমি বিভিন্ন ধৰণৰ আঁচনিৰ পৰা বঞ্চিত হৈ আহিছো আৰু সেই কাৰণে মই বিশেষকৈ আজি ক'বলৈ বিচাৰিছো যে আমাৰ জিৰণদা বা জিৰণ বসুমতাৰী ডাঙৰীয়া তেখেতক কাম কৰিবলৈ সুবিধাই নিদিলে ফাণ্ড যথেষ্ট নিদিলে যে তেখেতে ভালকৈ কাম কৰিব ইয়াত কিন্তু আজিৰ তাৰিখত কিয় তেখেতক সাপোৰ্ট কৰিম কিয় তেখেতক জিকুৱাম কাৰণ আজিৰ তাৰিখত আমি গম পালো UPPL চৰকাৰ গঠন কৰিব আৰু ইয়াত জমদুৱাৰ সমষ্টিত যদি আমি UPPL-ৰ কেণ্ডিডেট জিকাওঁ তেনেহ'লে কি হ'ব ইয়াত আমাৰ UPPL-ৰ কেণ্ডিডেট তাতে UPPL-ৰ চৰকাৰ তেনেহ'লে একেই হৈ গ'ল নে নাই একেই হৈ গ'ল তেনেহ'লে তাৰ পাৱাৰটো বাঢ়ি যাব ক্ষমতা বাঢ়ি যাব যিমান ফাণ্ড আনিব লাগিব আনিব পাৰিব তেখেতে নিশ্চয় এটা ভাল মন্ত্ৰী হ'ব বা ভাল ডিপাৰ্টমেণ্ট এটা পাব EM হিচাপত আৰু সেই মৰ্মে তেখেতৰ ওচৰত যেতিয়া পাৱাৰ আহিব ক্ষমতা আহিব ফাণ্ড আহিব নিজেই বাছনি কৰিব পাৰিব কাক কাক লৈ আমি ইয়াত উন্নতিৰ কাম কৰিম তেতিয়াহে ইয়াত ভাল কাম হ'ব সেইকাৰণে আপোনালোকে এইবাৰ নিশ্চিত হৈ থাকক UPPL চৰকাৰ গঠন কৰিব আৰু সেইকাৰণে আপোনালোকে এইবাৰ আমাৰ জিৰণ বসুমতাৰী ডাঙৰীয়াক ইয়াৰ পৰা বিপুল ভোটেৰে জয়যুক্ত কৰাই যাতে আমি এটা সু চৰকাৰ এটা ভাল চৰকাৰ যাতে আমি আনিব পাৰোঁ আৰু আমাৰ ভাইটি বা দাদাই কোৱাৰ নিচিনা যে আমি 5 বছৰ চাম বেছি আমি বিচাৰা নাই UPPL ফালৰ পৰা আমি কিমান বছৰ বিচাৰিছো 5 বছৰ বিচাৰিছো কেইজন মানে তো ক'ব বিচাৰিছে 5 বছৰ চাব নালাগে কেই মাহ মানতে আমি দেখুৱাই দিম যে আমি UPPL কি কৰিব পাৰে কি কৰিব নোৱাৰে আৰু সেই হিচাপত মই আপোনালোকক এইখিনিয়ে অনুৰোধ জনাইছো 18 বছৰ যেহেতু এটা বেয়া চৰকাৰ যিয়ে আমাৰ কাৰণে ভাল চিন্তা কৰা নাই তেনেকুৱা চৰকাৰক চাইছো আমি খালি 5 বছৰৰ কাৰণে এটা সুযোগ দিওঁ আমাৰ UPPL দলক যাতে তেখেতসকলে সঁচাকৈ আমাৰ কাৰণে যি চিন্তা কৰিছে আমাৰ দাদাই কৈ গ'ল যে তেখেতসকলে সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়িব বিচাৰিছে ভাল চৰকাৰ চলাব বিচাৰিছে তেখেতে এটা দৰ্শন চাই থৈছে যে আমি সকলো জাতি জনগোষ্ঠীক আমি সমানভাৱে চাম যিটো 17 বছৰত আমি বঞ্চিত হৈ আহিছোঁ চৰকাৰ গঠন হ'লে যেতিয়া চৰকাৰ গঠন হয় যিয়ে চিফ হয় সি কিন্তু গোটেই BTCৰ চিফ হ'ব লাগে কিন্তু এই 17 বছৰত আমি কি চালো চিফ হোৱাৰ পিছতো BTCৰ চিফ হোৱাৰ পিছতো হাগ্ৰাম মহিলাৰ অকল BPF-ৰ চিফে হৈ থাকে বেলেগৰ চিফ হোৱা নাই কি বেলেগ ৰাজ্যক ডিপ্ৰাইভ কৰি আহিছে কিয়নো আমি এটা ৰাজনৈতিক দলৰ চিফ হ'ব পাৰোঁ কিন্তু চৰকাৰ যেতিয়া মই গঠন কৰিম মই চৰকাৰৰ দায়িত্ব ল'ম তেতিয়া মই অকল মোৰ নিজৰ পাৰ্টিক চাব নোৱাৰোঁ সব সকলো জনগোষ্ঠীক সকলো জাতি জনগোষ্ঠীক চাব লাগিব কিন্তু সেইটো কেতিয়াও আমাৰ হাগ্ৰাম মহিলাৰে নকৰিলে সবতকৈ দুখৰ লগা কথা যে আমাৰ যদি বহুতে কয় যে অকল বড়ো জাতিক চাইছে কিন্তু আপোনালোকে যদি চাই কেইটামান জাগাত যে বড়ো জনগোষ্ঠীৰ কিমান ডিপ্ৰাইভ হৈছে তো যি মানুহে নিজৰ জনগোষ্ঠীক ডিপ্ৰাইভ কৰিছে তেলে আমাৰ বাকি ৰাভা আদিবাসী মুছলিম বেংগলী কি হ'ব অৱস্থা তো সেই মেণ্টেলিটিৰ মানুহ বা চিফ 17 বছৰৰ পৰা চলাই আহিছে সেইকাৰণে আজি সময় আহিল আমি মাৰ বান্ধি থিয় হ'ব লাগিব আৰু পৰিৱৰ্তনটো আমাৰ সোমনাথ দাই কোৱাৰ নিচিনা আপোনালোকে ৰাইজেহে আনিব পাৰিব বেলেগ কোনেও আনিব নোৱাৰিব সেইকাৰণে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰি সকলোকে মোৰ ফালৰ পৰা আদৰণি জনাই এখন দলত মোৰ যিখিনি বক্তব্য আছিলে বা ক'ব লগা আছিলে ইয়াতে সামৰিলোঁ ধন্যবাদ